অলপ বাঁহ দিব যেন লাগিছে ন ইনশাল্লাহ তোমাৰ আল্লাহ বচালে আমাক ভগৱান নবচায় ছোৱালীটো সি লৈ যাব মই কৈছো তই লৈ যোৱাৰ আগতে 2-3বাৰ মান কিছ খাবি বুলি তাৰপিছত লৈ যাব কালি আজি মই এছএছচি বাৰ ড্ৰাইভাৰ তই মোৰ ষ্টুডেন্ট তই মোৰ কি নাই ল'ৰা ল'ৰা হৈছে ষ্টুডেন্ট হৈছে এইবাৰ প্ৰেমিক জয় গুজৰাট গুড মৰ্ণিং সকলোকে পুনৰ স্বাগতম জনাইছোঁ মোৰ আৰু এটা ভিডিঅ'লৈ আজি বহুত বেলেগ ষ্টাইলত গৈছে দেই হেৰি যিয়ে নহওক তো যদি মোৰ ব্লগবিলাক চাই ভাল পায় তেতিয়াহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব আজি প্ৰথমতে কৈ দিছোঁ কাৰণ ঠাণ্ডা লাগি আছে মোৰ মুখৰ পৰা জিতি ওলাইছে এতিয়া তো আজি আমি আহিছোঁ উজান বজাৰৰ ঘাট এয়া উজান বজাৰত আমি আহিছোঁ আজি এটা নতুন মিউজিক ভিডিঅ'ৰ কামত তো আপোনালোকক দেখাই থাকিম ভিডিঅ'টোত কোন আছে কি হয় কি নহয় আৰু তাৰ আগত দেখাই দিওঁ যে মই ভূমিকা দিলোঁ কাৰণ এই মিউজিক ভিডিঅ'টোত মানে মোৰ ৰোলটো এটা হেৰি কি বুলি কয় ড্ৰাইভাৰ একদম মানে চিধা চাধা চিম্পল এটা ড্ৰাইভাৰ তো কি হ'ব আজি শ্বুটত সবিশেষ জানিবলৈ আমাৰ লগত বনি থাকক জয় ছাৰ ফুল টেনশ্যনত আছে বহুত ডাঙৰ টেনশ্যন ঘৰতে যিটো শ্বুট কৰিবলৈ লৈছিলোঁ তাত অলপ বাঁহ দিব যেন লাগিছে ন ইনশাল্লাহ তোমাৰ আল্লাহ বচালে আমাক ভগৱান নবচায় সামেৰানা কালি এটা কেছ হৈ গৈছে ইয়াত লেটেড অন দ্য স্পট চলি আছে আমি খাম চাহ এটা লাল চাহ হ'বনে লাল চাহ কেতিয়া 3টা লাল চাহ এহেঁতে পিয়াৰ প্ৰেছাৰত আহি লাল চাহ খাম বুলি কৈ দিছে মোৰ কাৰণে দিছোঁ তোৰ কিবা এটা কৈ দিয়ক কি ক'ম ভাইটি কিবা এটা কৈ দিয়ক ক'বলৈ লগা নাই দেখোন নাই ন এতিয়া চাহ খাম আমি শ্বট ল'ম ধুনীয়াকৈ এটা হিৰো আহিব এটা ধুনীয়া হিৰইন ছোৱালী আহিব চব আহিলে এতিয়া মেকআপ কৰিম এতিয়া আমি গান বাজাম আৰু নাচি থাকিম থেংক ইউ এটা মেকুৰীক পুৰা দম দি আছে এই গুণ্ডাগিৰি হা দাদাগিৰি কৰিছ আছিল কোৱা কিবা এটা কোৱা মই কিনো কম ছাবস্ক্ৰাইব কৰিব এছএছচি বা কিয় কওক আজি এছএছচি বা IAS আছে তাৰ পৰা গানৰ শ্বুটিং কৰি আছো গানজিতৰ ডিৰেকশ্যনত ভাল লাগিব निर्विघ्नं कुरु मे दिव्ये सर्वदासु सर्वदा मह हाररागस्तरारोधर दारिद्ररं दीर्घायु भव चालू था ना कल्याणम भवा दीर्घायु তো গাইজ আমাৰ মেকআপ ডান এতিয়া শ্বুট ষ্টাৰ্ট চলিব মানে হৈ আছে ভিতৰত চিন হৈ আছে কি বঢ়িয়া লোকেশ্যন চাওক বঢ়িয়া হয়নে বহুত ধুনীয়া আৰু মোৰ মেকআপ দি দিলে পূৰা এতিয়া মই চুলিটো ঠিককৈ কাটি কিনে আৰু মানে চুলিটো ধুনীয়াকৈ ছেট কৰি লওঁ আমাৰ পূৰা শ্বুট চলি আছে আৰু একবাৰ মই লোকেশ্যনটো দেখাই দিছোঁ ৱাও বিউটি কি ভাল পোৱা ছোৱালীটো সি লৈ যাব মই কৈছো তই লৈ যোৱাৰ আগতে 2-3বাৰ মান কিছ খাবি বুলি তাৰপিছত
লৈ যাব ছাৰৰ কালি অঁ আৰু তুমি কান্দি থাক অঁ। ইয়াতে কান্দাটো চবটো ইয়াতে ল'ম কোনখিনি এইখিনি এইবিলাক গুচাই দিম ধুনীয়াকৈ লাইট দি দিম তই পূৰা চকুত দুখুত আৰু এইটো খাম নে নাই এইটো খাই ল'ম অলপ বেয়া জমনি অ' ভাই ইয়াক আজি পূৰা কান্দাই দিম সিটো নাপায় ছোৱালীটো সি লৈ যাব কান্দিব লাগিব ন চিঞৰি চিঞৰি কোন হত্যা কিন্তু সি লৈ যোৱাৰ আগতে সি 3বাৰমান কিচ খাব লাগিব কিচ খাই সি লৈ গুচি যাব লাগিব তো গাইজ ফাৰ্ষ্ট শ্বট দিম এতিয়া মই পানীতে দেখাই দিছে গাড়ী কেনেকৈ চাফা কৰিব লাগে ঠিক আছে ঠিক আছে যাম এতিয়া লওঁ যাম তাইক দেখিছা দেখিলে অকণমান মাথা উলিয়াই পেলাই আহিছা অকণ আইনাখনৰ ফালে আহিছা ৰ'বা মোক কৰিবা ৰ'বা ময়ো লৈছোঁ এই কাটি থাকিব ফুল চুল অ'কে তো কাটি থকাৰ মুমেণ্টত কি হ'ব ইফালৰ পৰা হেৰি কৰিবা মই পৰ্ক খাম ধেৰ কিবা কিবি আছে নাই ইয়াত ঢেৰ কিবা কিবি তুমি থাকিলেও যি কি নিদিয়া মই কি খাম জানানে কি মই ভাত খাম নহয় ভাতটো চবে খাব অঁ আপুনি কওকচোন আপুনি কওক আপুনি আপুনি না, বেয়া লিখি চেল যাব বি মানুহটো দিয়ক কওক আপুনি কওক नों मा जागोन হা नों मा जागोन মানে আপুনি অসমীয়াটো কৈ যাব দেই তুমি কি খাবা মই नों मा जागोन পৰ্ক মানে ফ্ৰক মানে এই ভেকুলী নহয় গাহৰি অ ফ্ৰক মানে গাহৰি নেকি গাহৰি মই আৰু ভেকুলী বুলি ভাবি আছোঁ ভেকুলী মাংস গাইজ শ্বুট কৰিব আহোঁতে কাক লগ পাই চাওক বডিগাৰ্ড এটা লৈ আহিছে লগত দিয়ক কি খবৰ চবতে ভাল ক'ত শ্বুটিং ক'ত আছে লাগিছে তুমি ইমান এটা ভাল ড্ৰাইভাৰ পাইছা এ মজা আজি মই এছএছচি বাৰ ড্ৰাইভাৰ তই মোৰ ষ্টুডেণ্ট তই মোৰ কি কি নাই ল'ৰা ল'ৰা হৈছে অঁ ষ্টুডেণ্ট হৈছে এইবাৰ প্ৰেমিক কি মানে একদম এইটো আপোনালোকে ব্লগটো চাব আৰু গানটো সোনকালে চাব তেতিয়ালৈকে থাকক আৰু ভিডিঅ'ত তো গাইজ কেনেকুৱা লাগিছে ব্লগটো চাই ছাবস্ক্ৰাইব কৰিব দেখাই নাংলো আমাৰ শ্বুটিঙত এক্টিং কৰিব আহিছিলে ড্ৰাইভাৰৰ সঁচাকৈ ড্ৰাইভাৰেই হৈ গ'ল এইবিলাক শ্বট লৈ আছোঁ বৰ কষ্ট হৈছে
তো গাইজ বহুত গাড়ী চলাইছোঁ মই আজি ড্ৰাইভাৰ হোৱাৰ হেৰি আছিল কেৰেক্টাৰটো আছিল কিন্তু মই সঁচাকৈ গাড়ীয়ে চলাই আছোঁ পাগলৰ নিচিনা এইটো প্ৰাণজিতে মোক লৈ আহিছিলে আইনাখনো লেতেৰা IPS বিষয় আৰু হেৰি গাড়ী চলোৱা মানুহ হয় তো সেয়াই হৈ আছে আৰু আধা আছে गाड़ी में सच में VIP है प्रांजित देखो अपन का गाड़ी उसके पीछे कौन है पुलिस का गाड़ी भाई वो क्या है बोलते हैं हम लोग के शूट में भगवान हमको दे देता है सब देता है सब देता है कभी कभी अल्लाह भी देता है अल्लाह तो तुमको ही दे हमको तो भगवान देगा गाइस আজি আমাৰ শ্বুটৰ একদম এণ্ড পাৰ্টটো লৈ আহি পাইছোঁ এৱা আমাৰ কিচিং দা এফালে অথনি এবাৰ ক'ত আছিল আপুনি আমি ঘূৰিলোঁ অলপ আমি ফুৰিলোঁ অলপ এজন আমাৰ আজি মেইন মানুহ শ্বুটৰ এজন মেইন মানুহ আজি মেইন মানুহ নাই এৰি যোৱা নাই আমি বহুত চাহ খালোগে আমি এক্টিং কৰিলে সেইটোৱেতো ফাইদা চাহ খাব পায় পকৰি খাব পায় চব খাব পায় তো সেয়াই গাইছ ৰ'ব এইটো মানে বেছি জুম হৈ আছিলে তো এতিয়া ছোৱালী চাবলৈ আহিব আৰু ছোৱালীজনী লৈ গুচি যাব ভিডিঅ' শেষ হ'ব এতিয়া আৰু আমি ঘৰা ঘূৰি যাম তেতিয়ালৈকে বনি থাকক আপোনালোকক লাইটিং দেখাই আছোঁ এইটো ছেটআপটো বহুত চালিয়া ছেটআপ হ'ব গৈ আছে বাই দৰাই চাহ ল'ব লগা হৈছে এয়া আগৰ পৰাই চিনাকি মানে ছোৱালী বিচাৰিবলৈ অহা নাই এই আহিছে দাদা বহুত কম আছে তো আহিছা অহাৰ পিছত কি হৈছে SSC পৰা সোমাই অহাৰ সময়তে আপুনিও চাব ধুনীয়াকৈ হাঁহি এটা মাৰি পেলাই তুমিও চাব ধুনীয়াকৈ হাঁহি এটা মাৰি পেলাই মই হৈছোঁ সূৰ্য বঞ্চম অমিতাভ বচ্চন পেক আপ ফাইনেলি পেক আপ SSC পেক আপ নে এতিয়াহে ভাল লাগিছে চাগে মানে এতিয়া আহিছে মনৰ গাইছ এইটো বহুত খাতৰা ফোন পাংলা তাত গৈছোঁ আজি বহুত চিক্ৰেট কৰিছোঁ আমি আজি যিমান চিক্ৰেট শ্বুটিং কৰিছোঁ কোনো ক'ব নোৱাৰে কোনো ফুল ৰিক্সি তো যদিহে ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু কাৰ নিচিনা কৈছোঁ তো নাজানো কিন্তু কাৰোবাৰ নিচিনাটো ক'লোঁ এনেকৈ মই তো ছাবস্ক্ৰাইব কৰি দিব যাৰে নহওক ৰাখি থৈ দিয়া বে বাই জয় গুজৰাট